কৃষ্ণ অজামিল উপাখ্যান প্ৰথম কীৰ্তন ঘোষা। জয় জগন্নাথ নাথ বন্ধু ও মাধৱ মুকুন্দ রাম। জয় জগন্নাথ নাথ বন্ধু ই মাধৱ মুকুন্দ রাম। পদ হৰিৰ নাম শুনিও মহিমা সাৱধান কৰি চিত্ৰ ই অজামিল নামে আছিল ব্ৰাহ্মণ বেচাত ভৈৰৱ বিপ্ৰৰ ওৰখে বেচাৰ গৰ্ভত দক্ষ পুত্ৰ জাত ভৈৰৱ আতি দায়তৰে কনিষ্ঠ পুত্ৰ নাৰায়ণ নাম থৈল। জাতি কুল ক্ৰিয়া সমস্তে ত্যাগিল মিলিল কৰ্ম বিপাক যত মহাপাপ সমস্তে সিজিল পোষতে পুত্ৰ ভাৰ জ্ঞাত অনেক ধৰ্ম কৰতে বিপ্ৰৰ আয়ু ভৈল সমাপত ভয় কৰ তিনে গোটাত মধুত আগে ভৈল হাতে পাশ জৰি চকুতে কৰি থুলন্ত তাহাৰ জান কৃষ্ণ বৰ্ণকায় দেখি ধাতু যায় হাতত লোহাৰ ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলে হাত তুলি এ ভয়ে অজামিলে পুত্ৰক ডাকিল
আখ নাৰায়ণ বুলি মৰণতে বিপ্ৰৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী অপ্ৰভু নাম বুলি খেদিয়াই বিষ্ণু দূত চাৰি যমৰা দূতক খেদায়া বিপ্ৰৰ কাটিল বান্ধ হাত কোন তোৰা হ'ব বুলিয়া কুশয় দৰিয়া জনকী সবাৰো সুন্দৰ শ্যাম বলে বৰ পীত বস্ত্ৰে আঁকি ৰঞ্জে চাৰিও প্ৰসন্ন বদন মণ্ডলে পূৰ্ণ চন্দ্ৰমাকো বন্দে পদ্মপত্ৰ সম আয়ত লোচন ধ্ৰুৱ যুগ কৰে কান্তি অনাখাতিল ফুল দৰ্শন মুকুট পান্তি ক্ষীৰত ৰত্নৰ কিৰীটি কৰ্ণত মকৰ কুণ্ডল দুলে চাৰিও জানো লম্বিত পদ্মৰ মালা শোভা কৰে কাজলে হিয়াত বিচিত্ৰ ৰত্ন বিৰচিত গজমুকুটাৰ হাত চাৰু চতুৰ্ভুজ তেওঁৰ কংকণ কৰে আতি জাতি শংখ চক্ৰ গদা পদ্মসাঙ্গ ধনু হবে ধৰিয়া চাও হাতে ৰত্নৰ মেখলা প্ৰতিমা যে জ্বলে সোণাৰ কিংকিনী তাতে কৰি কৰহম উৰুণি ৰূপম পাৱন পদ্ম কুশ
সমস্ত দিশ প্ৰকাশী মহাপাপীটো বিপকনে হন্তে কিহক বাধিলা আহি হেন শুনি হাসি চাৰি বিষ্ণু দূতে দিগন্ত পাছে উত্তৰ কোন পাপ পুণ্য কোন জান সোণৰে জমকি মৰিবাৰ গেলা ইটো অজামিলে নাৰায়ণ নাম লৈ ল কোটি জনমৰো যত মহাপাপ তাৰো প্ৰায়শ্চিত্ত ভৈলা ব্ৰহ্ম বাধ পিতৃ বাধ সুৰা পান অকমাগমন কৰে গৰুতিৰি মাৰে মিত্ৰৰ দুহৰা চৰে সংসাৰৰ যত আনো সংখ্যাত আছে মহাপাপী সবাৰো একিহে মুখ্য প্ৰায়শ্চিত্ত হৰিৰ নাম কীৰ্তন মাধৱৰ মতি